হোৱাট ইজ এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ব্লগলৈ। তো গাইজ আজি গণেশ চতুৰ্থী বুলি আমি অলপমান ওলাই আহিছোঁ পাঠশালালৈ। ইমান দাদা আছে মোৰ লগত। আমি অলপমান পাঠশালা কেনেকুৱা মানে মন্দিৰবিলাকৰ কেনেকুৱা কি চব দেখাই আছোঁ, আৰু লগতে গাইজ এখন নতুন দোকানৰ অপেনিং হ'ব আজি। তো দোকানখনৰ মানে ৰিভিউ এটা দিম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। তো গাইজ আমি আহিছিলোঁ গাইজ ইয়াতে ট্ৰেণ্ডৰ আগত এখন মানে আপোনাৰ দিলখুজ বুলি মানে হেৰি আছে, হালৱাই দোকান আছে। তো গাইজ তাতে আহি পেলাই আমি মানে পেকেট লাঞ্চৰ অৰ্ডাৰ আছিল অলপ, তো এইখিনি লৈ যাব ওলালোঁ। বাট মানে গাড়ী বাইকত নাযায় আৰু সেইকাৰণে বেটাৰী এখন মানে চালোঁ সুধি পেলাই। তো দাদাই এতিয়া বেটাৰীখনত মানে যদি যায় এনেকৈ বেটাৰীত লৈ কেনে যাব লাগিব আমি। তো গাইজ বতৰৰ কি মহিমা একদম, মানে অলপ ওলাই অহাৰ লগে লগে বৰষুণ একদম চবফালে। বৰষুণত তাৰ জিকি অলপ ভাল লাগে আৰু মাথা চাথা জিকি দিছে একদম চব। গাইজ চিংৰা লৈ লৈছোঁ একদম, মানে পাৰ্টি হ'ব এটা গণেশ পূজা বুলি সৰু সুৰাকৈ পাৰ্টি কৰি দিম গাইজ একদম। অনুভৱৰ চিংৰা একদম বিৰাট হট গাইজ। চাওক গাইজ এই মানে পেকেট লাঞ্চৰ একদম উৎপাত গাইজ, একদম যিমান পাৰে সিমান গোটেই লৈ লৈছে একেলগে চব। মানে পিংকু একবাৰ ইফালে, পিংকু একবাৰ। এই চাওক গাইজ পেকেট লাঞ্চৰ উৎপাত। দে আৰু খাবি এইগতে একলে খাবি না তই? কেইটা লৈছা? দুটা হ'ব। হ'ব।